ভক্ষকৰ ৰূপত এবাৰ ৰক্ষক তেজপুৰত শিশুক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে গৃহৰক্ষী বাহিনীৰ হাবিলদাৰ বিপিন বৈশ্য নামৰ লোকজনৰ কুকাণ্ড ২.৫ বছৰীয়া শিশুক যৌন নিৰ্যাতন নিজৰ কোঠালৈ ফুচুলাই নি চলাই এই যৌন নিৰ্যাতন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে হাবিলদাৰ বিপিন বৈশ্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে লম্পট বৈশ্যক সেই দৃশ্য দেখুৱাই আছো এয়া দিনৰ ভাগৰ দৃশ্য প্ৰত্যক্ষ কৰিছে ভক্ষকৰ ৰূপত কিদৰে নামি পৰিছে এজন ব্যক্তি দেখিবলৈ পোৱা গৈছে তেজপুৰত সংঘটিত হৈছে এক নিৰ্যাতনৰ ঘটনা শিশু নিৰ্যাতনৰ ঘটনা গৃহৰক্ষী বাহিনীৰ হাবিলদাৰ বিপিন বৈশ্য নামৰ লোকজনে সংঘটিত কৰিলে এই কুকাণ্ড ২.৫ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাই এতিয়া ৰঙাঘৰৰ আলহী হ'ল লম্পট বিপিন বৈশ্য